নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে সংযুক্ত আৰব এমিৰেটছৰ মুদ্ৰাৰ নাম কি? আৰু শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ দিৰহাম। দিৰহাম হৈছে আৰব ইউনাইটেডছৰ মুদ্ৰাৰ নাম। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথমখন ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল? আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ যোৰহাটত। ভাৰতৰ প্ৰথমখন ষ্টেডিয়াম যোৰহাটত নিৰ্মাণ কৰা হয়। তাৰপিছত ৩ নম্বৰ কুৱেশ্যনটো আছে মহামায়া ধাম অসমৰ কোনখন জিলাত অৱস্থিত? আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ক ধুবুৰী জিলাত অৱস্থিত। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় মুদ্ৰাৰ নোটত কিমানটা ভাষা আছে? আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি ১৫টা। ভাৰতীয় মুদ্ৰাত ১৫টা ভাষা লিখা আছে। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সৈতে আটাইতকৈ দীঘলীয়া সীমান্ত ভাৰতীয় ৰাজ্য কোনখন? আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ক মেঘালয়। মেঘালয়ে অসমৰ সৈতে আটাইতকৈ দীঘলীয়া সীমা ভাগ কৰে। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে শ্ৰী অনিৰুদ্ধদেৱে ক্ৰীড়া বিশ্ববিদ্যালয় অসমৰ কোন স্থানত অৱস্থিত? আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন ডি চাবুৱাত শ্ৰী অনিৰুদ্ধদেৱৰ ক্ৰীড়া বিশ্ববিদ্যালয় অৱস্থিত। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি মনুমতী। চলচ্চিত্ৰ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাস হৈছে মনুমতী। তাৰপিছত অসমৰ ক'ত গৰম পানীৰ আছে? আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি এ আৰু বি। গোলাঘাট আৰু কাৰ্বি আংলং জিলাত গৰম পানীৰ আছে। এই দুয়োখন জিলাতে অৱস্থিত। তাৰপিছত আজিৰ নেক্সট কুৱেশ্যনটো হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোন ঠাইত অৱস্থিত? আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো জনাৰ আগতে ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আৰু শুদ্ধ এনচাৰ হৈছে আহমেদাবাদ। গুজৰাটৰ আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম অৱস্থিত। তাৰপিছত সাহিত্য একাডেমী বঁটাৰ প্ৰচলন কেতিয়াৰ পৰা আৰম্ভ হৈছিল? আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ সঠিক এনচাৰটো হৈছে অপশ্যন নম্বৰ এ 1954 চনত। 1954 চনৰ পৰা সাহিত্য একাডেমী বঁটা দিয়া হয়। তাৰপিছত জ্ঞানপীঠ বঁটা প্ৰাপ্ত প্ৰথম সাহিত্যিকজনৰ নাম কি আছিল? আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে জি শংকৰ কুৰুপ। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে সাহিত্যিক বিষয়ক ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰটো কি? আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ক জ্ঞানপীঠ বঁটা। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ক বনকুঁৱৰী হৈছে অসমৰ প্ৰথমখন ৰোমান্টিক কবিতা। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে শিলিগুৰি চহৰখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি পশ্চিমবংগ। কলকাতাত শিলিগুৰি চহৰখন অৱস্থিত। তাৰপিছত ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে স্বাধীন অসমত সৰ্ববৃহৎ ভূমিকম্পটো কেতিয়া হৈছিল? আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি 1950 চনত। 1950 চনত অসমত সৰ্ববৃহৎ ভূমিকম্পটো হৈছিল। তাৰপিছত ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি শৰৎচন্দ্ৰ গোস্বামী। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে অসমত কেতিয়া অসমীয়াৰ
ঠাইত বাংলা ভাষাৰ প্ৰচলন আৰম্ভ হৈছিল আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ বি 1836 চনত 1836 চনৰ 1836 চনৰ পৰা অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়াৰ পৰা আৰম্ভ হৈছিল আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ সি 1872 চনত অসমত অসমীয়া ভাষাৰ প্ৰচলন 1872 চনৰ পৰা আৰম্ভ হৈছিল। তাৰ পিছত নেক্সট কুৱেশ্যনটো হৈছে পানীদিহিং বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ ক শিৱসাগৰ। পানীদিহিং বন্যপ্ৰাণী অভয়াৰণ্য শিৱসাগৰ জিলাত অৱস্থিত। তাৰ পিছত নেক্সট কুৱেশ্যনটো হৈছে বংগৰ পৰা অসমক কেতিয়া পৃথক কৰা হৈছিল আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ বি 1874 পৰা আজি এইটোৱে নেক্সট লাষ্ট কুৱেশ্যন আৰু এটা নেক্সট এপিছড